নমস্কাৰ লাৰ্নিং পইণ্টৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়াহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ ইজ দ্য লৱেষ্ট ডেন্সিটি প্লেনেট? আটাইতকৈ কম ঘনত্বৰ গ্ৰহ কোনটো? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি শনি। নেক্সট কুৱেশ্যনটো হৈছে মধুবনী পেইণ্টিং ইজ ৰিলেটেড টু হুইচ ষ্টেট? মধুবনী চিত্ৰকলা কোনখন ৰাজ্যৰ সৈতে সম্পৰ্কিত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি বিহাৰ, অৰ্থাৎ মধুবনী চিত্ৰকলা বিহাৰ ৰাজ্যৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছাম ট্ৰিবিউন? অসম ট্ৰিবিউনৰ প্ৰথম সম্পাদক কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি লক্ষ্মীনাথ ফুকন, অৰ্থাৎ অসম ট্ৰিবিউনৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন আৰু প্ৰতিষ্ঠাপক আছিল ৰাধা গোবিন্দ বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ওচেন ইজ মেৰিয়ানা ট্ৰেঞ্চ লোকেটেড? মেৰিয়ানা ট্ৰেঞ্চ কোনখন মহাসাগৰত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি প্ৰশান্ত মহাসাগৰ, অৰ্থাৎ মেৰিয়ানা ট্ৰেঞ্চ প্ৰশান্ত মহাসাগৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফিল্ম ৰিচিভ দ্য বেষ্ট ফিল্ম এৱাৰ্ড এট অস্কাৰ এৱাৰ্ডছ 2024? কোনখন চলচ্চিত্ৰই অস্কাৰ বঁটা 2024ত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি অপেনহাইমাৰ, অৰ্থাৎ অপেনহাইমাৰে 2024 চনত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নেশ্যনেলাইজড? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰাষ্ট্ৰীয়কৰণ কোন বছৰত কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 1949, অৰ্থাৎ 1949 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ নউন এজ ইণ্ডিয়ান বিছমাৰ্ক? ভাৰতীয় বিছমাৰ্ক বুলি কাক জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি চৰ্দাৰ বল্লভ ভাই পেটেল, অৰ্থাৎ চৰ্দাৰ বল্লভ ভাই পেটেলক ভাৰতীয় বিছমাৰ্ক বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে আছাম অইল কোম্পানী ৱাজ কনষ্টিটিউটেড ইন? অসম তেল কোম্পানী কেতিয়া গঠন কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 1899, অৰ্থাৎ 1899 চনত অসমত তেল কোম্পানী গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ? বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপিত হৈছিল। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ 2003, অৰ্থাৎ 2003 চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে বিম্বিছাৰ বিলং টু হুইচ ডাইনাষ্টি? বিম্বিছাৰ কোন ৰাজবংশৰ আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি হাৰিয়াংকা, অৰ্থাৎ বিম্বিছাৰ হাৰিয়াংকা ৰাজবংশৰ ৰজা আছিল। নেক্সট কুৱেশ্যনটো হৈছে শিৱসমুদ্ৰম ৱাটাৰফল ইজ লোকেটেড অন হুইচ ৰিভাৰ? শিৱসমুদ্ৰম জলপ্ৰপাত কোনখন নদীত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ কাবেৰী, অৰ্থাৎ শিৱসমুদ্ৰম জলপ্ৰপাতটো কাবেৰী নদীৰ ওপৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে দ্য অজন্তা কেভছ আৰ লোকেটেড ইন? অজন্তা গুহাসমূহ ক'ত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ মহাৰাষ্ট্ৰ, অৰ্থাৎ অজন্তাৰ গুহাসমূহ মহাৰাষ্ট্ৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰাইমনা নেশ্যনেল পাৰ্ক ফেমাছ ফৰ? ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি সোণালী বান্দৰ, অৰ্থাৎ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত। এইখিনিতে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে ডিউজ ইজ এ টাৰ্ম এছ'চিয়েটেড উইথ? ডিউ শব্দ কিহৰ সৈতে সম্পৰ্কিত? আমি যদি অপশ্যনসমূহ চাওঁ ইয়াৰে ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি লন টেনিছ, অৰ্থাৎ ডিউ শব্দটো লন টেনিছ খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট শুড বি দ্য মিনিমাম এজ অফ কেণ্ডিডেটছ ফৰ পঞ্চায়ত ইলেকশ্যন? পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হ'ব লাগে?
এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 21 বছৰ অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ এজন প্ৰাৰ্থীৰ নিম্নতম বয়স হৈছে 21 বছৰ এটি নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ